বন্ধুসকল, আমাৰ ঘৰৰ ওপৰৰ ছটখন দিব ওলাইছোঁ, তাৰ বাবে অলপ ৰড আনিলোঁ। ৰড আনোতে এটা কথা মনত পৰিলে বোলো আপোনালোকো কওঁ যে মাৰ্কেটত আমি ৰড কিনিব যাওঁতে দোকানত কিছুমান পি ছিষ্টেমৰ ৰড পাওঁ, কিছুমান কেজি ছিষ্টেমৰ ৰড পাওঁ। পি ছিষ্টেমৰ ৰড যদি আমি কিনিব যাওঁ দামটো অলপ বেছি পৰে, আৰু ধৰি লওক যিটো ৱেট ছিষ্টেমত আহে, মানে ৱেট হিচাপে যিটো ৰড আনো তাত আপোনাৰ অলপ দাম কম পৰে। দুটাৰ মাজত ডিফাৰেঞ্চ থাকে নেকি কিবা, নে কম দামী ৱেটটো ৰডৰ লগালে মানে কিবা প্ৰব্লেম হ'ব পাৰে নেকি, তাৰ বিষয়ে বুলি কওঁ অলপ। তো যিহেতুকে ঘৰ বনাবলগীয়া হৈছে, আপুনিও গম পাব, তেতিয়া কিনিব গ'লে ৰড এইটো বস্তু গম পাব। তো ইয়াত চিম্পুল কথা হৈ গ'ল, তাত কোনো ধৰণৰ কথা নাই। যিকোনো সকলো ৰডৰ ISI মাৰ্ক থকা ৰডৰ এটা ৱেট নিৰ্দিষ্ট চৰকাৰে ধাৰ্য কৰি দিছে যে এডাল নিৰ্দিষ্ট ৰডৰ এটা নিৰ্দিষ্ট ৱেট থাকিব লাগিব। মই স্ক্ৰীণত লগাই দিছোঁ, পাৰ মিটাৰত কিমান ৱেট থাকিব লাগে, সেইটো মতে যদি ৰডডালৰ ৱেট ঠিক থাকে আৰু ৰডডাল যদি বেণ্ড ৰিবেণ্ড কৰোঁতে কোনো ধৰণৰ ৰডডালত জইণ্ট ফাটি নাযায়, তেনেকুৱা ধৰণৰ যিকোনো ৰড আপোনালোকে ঘৰত ইউজ কৰিব পাৰে, ইয়াৰ কোনো কথা নাই। ৰড সকলোৱে ভাল থাকে, আৰু নৰ্মেলি আমাৰ ডমেষ্টিক হাউচত যিকোনো ৰড ইউজ কৰিলে কোনো ধৰণৰ প্ৰব্লেম নহয়।